কলাপথাৰত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহ। 2021 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। পিছ পৰি ৰোৱা নাই অসম গণ পৰিষদো। 94 নং সৰুপথাৰ সমষ্টিৰ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত ৰূপায়ণ কৰে জাতীয় ঐক্য সমাৰোহ। এই সমাৰোহত অংশগ্ৰহণ কৰে অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, অগপৰ সাংস্কৃতিক সম্পাদিকা তথা ভোজপুৰী কুইন খ্যাত কল্পনা পাটোৱাৰী সহ বহু নেতাকৰ্মীয়ে। অগপৰ সভাপতিগৰাকীয়ে বক্তব্যৰ মাজতে আছুৱে কলা পতাকা দেখুওৱা কাৰ্যক কয় যে 50 জন ল'ৰাই কলা পতাকা প্ৰদৰ্শন কৰিলে অগপৰ ক্ষতি নহয়, বৰঞ্চ তেওঁলোকৰেই ক্ষতি হ'ব। কাৰোবাৰ প্ৰৰোচনাত পৰি আন্দোলন কৰি সময় নষ্ট কৰাতকৈ পঢ়াত মনোনিৱেশ কৰিবলৈ আছু কৰ্মীসকলক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। প্ৰায় 7 সহস্ৰাধিক লোকৰ উপস্থিতিত কল্পনা পাটোৱাৰীয়ে সকলোকে গীত গাই আমোদ দিয়ে। অগপৰ সভাপতি তথা অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও গীত গাই সকলোকে আমোদ দিয়ে। আগন্তুক বিধানসভা নিৰ্বাচনত সৰুপথাৰ সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটৰ বিজয় ধ্বজা উৰিব বুলি উল্লেখনীয় মন্তব্য আগবঢ়ায়। নৱ প্ৰজন্মৰ যুৱক যুৱতীসকল ওলাই আহিছে, মহাবিদ্যালয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে আৰু এইটো প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দল অসমৰ মাটিত পুনৰ দিনক দিনে শক্তিশালী হৈছে, শক্তিশালী হ'ব ধৰিছে। আৰু এইটোৱে প্ৰমাণ কৰে যে আহিথকা দিনবিলাকত অসম গণ পৰিষদ দলৰ যি কৃত গৌৰৱ, এই কৃত গৌৰৱ অচিৰে ঘূৰি আহিব। আপোনালোক সকলোৱে জানে, এইকাৰণে মই জানে বুলি কৈছো যে অসম আন্দোলনৰ দুৰ্গস্বৰূপ আছিল এই সৰুপথাৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল। অসম গণ পৰিষদৰ দুৰ্গ শক্তি কেতিয়াও এই সৰুপথাৰ বিধানসভা সমষ্টি। অসম আন্দোলনত ইয়াত যিসকলে নেতৃত্ব বহন কৰিছিল বিনোদ বৰা ডাঙৰীয়াকে তেতিয়া কোনো ছাত্ৰ সন্থা নাছিল, তেওঁৰ সতীৰ্থসকলে আৰু বিভিন্ন সেইসকলে এটা সময়ত 85 চনত দল জন্ম হোৱাৰ পিছত, কাৰণ আপোনালোকে জানে যে অসম গণ পৰিষদ দল ৰাইজৰ দল, 807 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত বিভিন্ন ধৰণৰ ত্যাগৰ বিনিময়ত জন্ম হোৱা, আমাৰ গোলাঘাটত জন্ম হোৱা এইটো এটা দল। আৰু সেই সময়ত বৰুৱা ডাঙৰীয়াই অসম গণ পৰিষদ দলত যোগদান কৰিছিল। আৰু দলৰ সাংগঠনিক স্তৰ পুনৰ ঠনধৰি উঠিবলৈ নৌপাওঁতে যি নিৰ্বাচন সন্মুখত আহিছিল, সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আৰু সৰুপথাৰবাসী ৰাইজে ইয়াৰি যিদৰে অসম আন্দোলনত অংশ লৈছিল, একেদৰে নিৰ্বাচনত অংশ লৈছিল আৰু বিপুল ভোটত বৰুৱা ডাঙৰীয়াক এই সময়ত জয়ী কৰিছিল। 4বাৰকৈ এই বিধানসভা সমষ্টিৰ পৰা অসম বিধানসভালৈ বৰুৱা ডাঙৰীয়া নিৰ্বাচিত হৈছে। মই বৰুৱা বুলি নকওঁ, ব্যক্তি হিচাপে বৰুৱা নহয়, ইয়াত দল জয়ী হৈছে, দলত জয়ী কৰিছিল। আপোনালোকে দল চাই পোৱা নোপোৱাৰ বেদনা ৰাইজৰ আছে, ইয়াত একৰাবৰী সমস্যা আছে। এই সমষ্টিটো এখন সৰু অসমৰ দৰে, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, ভাষা ভাষীৰ লোক আছে।